এই দৃশ্য হৈছে মা কামাখ্যা ধামত অনুষ্ঠিত হৈ যোৱা দেওধনী উৎসৱৰ। কামাখ্যা মন্দিৰত দেওধনী উৎসৱ প্ৰতি বছৰে শাওণ মাহৰ শেষৰ ফালে অথবা ভাদ মাহৰ আৰম্ভণিতে 3 দিন ধৰি অনুষ্ঠিত হয়। দেও মানে হৈছে ভগৱান আৰু ধনী মানে হৈছে নাৰী। দেওধনীৰ নৃত্যৰূপ সৰ্পৰ দেৱী মনসা পূজাৰ লগত জড়িত। দেৱী মনসাৰ শক্তি আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিবলৈ অনুষ্ঠিত কৰা হয় এই উৎসৱ। গুৱাহাটীৰ নীলাচল পাহাৰতো শক্তিৰ দেৱীক সন্তুষ্ট কৰিবলৈ দেওধাসকলে এইদৰে 3 দিন ধৰি নৃত্য, সংগীত আৰু ভক্তি ৰসত বিলীন হৈ যায়। এই দৃশ্যসমূহ দেওধনী উৎসৱৰ তৃতীয় দিনাৰ মানে শেষৰ দিনাৰ লাখ লাখ ভক্তৰ সমাগম হৈছিল নীলাচলৰ বুকুত আৰু মাৰ শক্তি পৰাক্ৰম নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। সাধাৰণতে কৰিব নোৱাৰা বহু কাম সেইদিনাখনে দেখিলোঁ। সেয়াও চাগে মাৰে মহিমা। মাৰ শক্তিৰ বাবেই দেওধাইসকলে চাগে এনে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰিলে। যেনে ধৰক তৰোৱালৰ ওপৰত থিয় হৈ নৃত্য কৰা, পাৰ চৰাই জীয়াই জীয়াই খোৱা, এনেধৰণৰ বহু দৃশ্যৰ সেইদিনা সাক্ষী হৈ ৰ'লোঁ। মাৰ শক্তি, মহিমা, পৰাক্ৰমৰ সাক্ষী হ'বলৈ যদি মনৰ কামনা আছে, তেন্তে জীৱনত এবাৰ হ'লেও মা কামাখ্যা ধামত অনুষ্ঠিত হোৱা দেওধনী উৎসৱলৈ আহিব। দেওধনী উৎসৱ মা কামাখ্যা ধামত প্ৰতি বছৰে কেতিয়া অনুষ্ঠিত হয় ইতিমধ্যে ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছোৱেই। মা কামাখ্যাই সকলোকে শক্তি দিয়ক, মা কামাখ্যাই সকলোৰে মংগল কৰক।
জয় মা কামাখ্যা।